অৰুণোদয় পোৱা নাই যদি কান্দি নাথাকিব। অৰুণোদয়ৰ ধন পোৱা নাই নেকি কি কৰিব? শাহুৱেকৰ লগতে বোৱাৰীকেও লাভ কৰিব এইবাৰ অৰুণোদয়ৰ ধন। অৰুণোদয় লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য। অৰুণোদয় নাপালে হতাশ নহ'ব। নতুনকৈ নাম অন্তৰ্ভুক্ত কৰাৰ আশ্বাস এইবাৰ মুখ্যমন্ত্ৰীৰ। শাহুৱেকৰ লগতে বোৱাৰীকেও লাভ কৰিব পাৰিব অৰুণোদয়ৰ সুবিধা। অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য। অৰুণোদয় আঁচনিক লৈ পুনৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আঁচনিৰ সুবিধাৰ পৰা এতিয়াও বঞ্চিত হৈ থকা পৰিয়ালসমূহক উদ্দেশ্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অৰুণোদয়ৰ ধন নাপালেও হতাশ বা নিৰাশ হোৱাৰ প্ৰয়োজন নাই। চৰকাৰে নতুন হিতাধিকাৰীক এই আঁচনিৰ অন্তৰ্ভুক্ত কৰাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। মুখ্যমন্ত্ৰীৰ মতে বহু যোগ্য পৰিয়াল বিভিন্ন কাৰণত এতিয়াও অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হোৱা নাই। সেই পৰিয়ালসমূহৰ তথ্য পৰীক্ষা কৰি যোগ্য ব্যক্তিসকলক পৰ্যায়ক্ৰমে তালিকাভুক্ত কৰা হ'ব। তেওঁ স্পষ্টকৈ কয় যে চৰকাৰৰ লক্ষ্য হৈছে প্ৰকৃত দৰিদ্ৰ আৰু আৰ্থিকভাৱে দুৰ্বল পৰিয়ালসমূহৰ ওচৰলৈ এই আঁচনিৰ সুবিধা প্ৰদান কৰা। ইফালে মুখ্যমন্ত্ৰীৰ আন এটা মন্তব্যই বিশেষভাৱে দৃষ্টি আকৰ্ষণ কৰিছে এতিয়া ৰাইজৰ। লগতে তেওঁ কয় যে নিয়ম অনুসৰি যোগ্যতা পূৰণ কৰিলে একেটা পৰিয়ালৰ শাহুৱেক আৰু বোৱাৰীকে দুয়োগৰাকীয়ে পৃথকে পৃথকে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব। অৱশ্যে ইয়াৰ বাবে চৰকাৰে নিৰ্ধাৰণ কৰা সকলো যোগ্যতাৰ চৰ্ত পূৰণ কৰিব লাগিব। কিছুমান মহিলাই কয় যে মামা দাদা আমি অৰুণোদয় পোৱা নাই। মই কওঁ কিয় পোৱা নাই, আপুনিতো পাব লাগিছিলে। অলপ পিছত আহি মই গম পাওঁ যে ৰেচন কাৰ্ডত তেওঁৰ শাহুৱেকৰ নাম আছে, শাহুৱেকে পাই আছে কাৰণে বোৱাৰীয়েকে পোৱা নাই, আৰু কৰবাত বোৱাৰীয়েকে পাই আছে কাৰণে শাহুৱেকে পোৱা নাই। সেইকাৰণে বহু মহিলাই অৰুণোদয় নোপোৱাৰ অভিযোগো চলি থাকে। পৰৱৰ্তী সময়ত আমি এনে পৰিয়ালসমূহকো কেনেকৈ যোগ্য মহিলাগৰাকীয়ে অৰুণোদয় পাব পাৰে তাৰ বাবে আমি ব্যৱস্থা ল'ম। দ্বিতীয়তে নিৰ্বাচনৰ সময়ত মই যেনেকৈ কৈছিলোঁ যে আমি লাহে লাহে অৰুণোদয় পুঁজিৰ যিটো আজি আপোনালোকে 1250 পাই আছে তাকো আমি লাহে লাহে ইয়াক বঢ়াই লৈ যাম। তেতিয়া আমি মাহত টকা দি আছোঁ, কিন্তু ক'ৰ তাত পাই আছে যে যিটো একাউণ্টৰ নম্বৰ দিছিলে তাত পাই আছে। লাহে লাহে আমি বেংক আৰু একাউণ্টৰ নাম আৰু মহিলাগৰাকীৰ নাম একে আছে নে নাই তাক পৰীক্ষা কৰা আৰম্ভ কৰিলোঁ। মুখ্যমন্ত্ৰীয়ে ৰাইজক কোনো দালাল বা ভুৱা প্ৰতিশ্ৰুতিৰ ওপৰত বিশ্বাস নকৰিবলৈও আহ্বান জনায়। তেওঁ কয় যে অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্তি সম্পূৰ্ণ চৰকাৰী নিয়ম অনুসৰিহে কৰা হয়। ইয়াৰ বাবে কাকো ধন দিয়াৰ প্ৰয়োজন নাই। অৰুণোদয় আঁচনি এতিয়া অসমৰ অন্যতম জনকল্যাণমূলক আঁচনি হিচাপে পৰিগণিত হৈছে। নতুনকৈ অধিক সংখ্যক যোগ্য হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰাৰ প্ৰচেষ্টাৰ মাজতে মুখ্যমন্ত্ৰীৰ এই মন্তব্যই বহু বঞ্চিত পৰিয়ালৰ মাজত নতুন আশাৰ এতিয়া সঞ্চাৰ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এনি ডিজিটেল।